নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক মই আদিত্য মোৰ ইউটিউব চেনেল সুভাষ তবাছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আজি মূল বিষয়টো হৈছে আহি থকা ভূত চতুৰ্দশী তথা নৰক চতুৰ্দশীত আপুনি আপোনাৰ আয়ুস বৃদ্ধিৰ ক্ষেত্ৰত, সুস্বাস্থ্যৰ ক্ষেত্ৰত তথা ঘৰখনৰ উন্নতিৰ ক্ষেত্ৰত কি কৰিব, লগতে আহি থকা কালী পূজাটো আপোনালোকে কেনেধৰণৰ উপায়সমূহ অৱলম্বন কৰিব তথা পালন কৰিব, এই সবিশেষ আপোনালোকক আমি এই ভিডিঅ'ৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে শেষলৈ ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ। আৰু লগতে এইখিনিতে দুটা কথা কৈ থওঁ, মোৰ শৰীৰটো তথা স্বাস্থ্যটো অকল কিছু পৰিমাণে বেয়া হৈ আছে, অলপ চৰ্দি হৈ আছে, যদি কিবা ভুল হয় ক্ষমা কৰিব। মূল বিষয়লৈ যোৱাৰ আগতে আপুনি যদি চেনেলটোত মোৰ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিনাৰত থকা বেল আইকনটো ক্লিক কৰিব, যাতে আহিবলগীয়া এনে ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে গম পায়। বলক পলম নকৰাকৈ মূল বিষয়লৈ যাওঁ। মূল বিষয়টো হৈছে ভূত চতুৰ্দশী। এই ভূত চতুৰ্দশী তথা নৰক চতুৰ্দশী কিয়নো পালন কৰা হয়, সেইটো এটা মহত্ব আপোনালোকে জানিবলগীয়া বিষয় আৰু আপোনালোকে জানিবও লাগে। এই ভূত চতুৰ্দশী তথা নৰক চতুৰ্দশী এই কাৰণেই পালন কৰা হয়, সেই ভূত চতুৰ্দশী নৰক চতুৰ্দশীৰ দিনাখনেই ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি 16,100 গোপীক তেওঁ মুক্তি দিছিল। সেইকাৰণে ইয়াৰ মহত্বটো অত্যাধিক বেছি। লগতে এই দিনাখন নৰক তথা যম দেৱতাক পূজা কৰা হয়, আৰু যম দেৱতা যিহেতু মৃত্যুৰ দেৱতা হয়, সেইকাৰণে এই তিথিৰ এই চতুৰ্দশী মহত্ব অত্যাধিক বেছি। আৰু যম দেৱতাক পূজা কৰিলে সেইদিনাখন অত্যাধিক ভাল হয়, কিয়নো তেওঁ মৃত্যুৰ দেৱতা হয়। আমাৰ যিটো কি হৈছে, ঘৰত যিটো এক্সিডেণ্ট বেছি হয়, যে অকালতে কিছুমান মৰি গৈছে, ঘৰখনৰ মৃত্যু সংখ্যা বেছি হয়, অতি কম বয়সতে যদি সেইখন ঘৰত কিছুমান ঘৰত যদি মানুহ চানুহ মৰি থাকে, তেনেধৰণে আপোনালোকৰ কাৰণে এই দিনটো অত্যাধিক মহত্বপূৰ্ণ হৈ যায় উপায়সমূহ অৱলম্বন কৰাৰ ক্ষেত্ৰত। গতিকে কেনেধৰণৰ উপায়সমূহ কৰিব আপোনালোকক আমি এই সবিশেষ ভিডিঅ'টোৰ মাধ্যমে জনাম। ইয়াৰ লগতে কৈ থওঁ, এই ভূত চতুৰ্দশী কেতিয়া আৰম্ভ হৈছে। ভূত চতুৰ্দশী আৰম্ভ হৈছে 3 নৱেম্বৰত 9:04 ৰাতিপুৱা আৰম্ভ হৈছে। আৰু এই তিথিটো থাকিব আপোনালোকৰ 4 নৱেম্বৰ 6:05 থাকিব ৰাতিপুৱাৰ। অৰ্থাৎ 3 নৱেম্বৰ ৰাতিপুৱা 9:04 পৰা আৰম্ভ হৈ আপোনাৰ 4 নৱেম্বৰৰ 6:05 এই তিথি থাকিব। আৰু এই তিথিতে আপোনালোকৰ নিয়মসমূহ পালন কৰিব লাগিব। আপোনালোকে প্ৰথমতে কেনেকৈ পালন কৰিব আপোনালোকক সবিশেষ জনাই যাম। আপোনালোকে চাওক, প্ৰথমতে কি কৰিব, আপোনালোকে 3 নৱেম্বৰ দিনাখন আপোনালোকে সোনকালতে উঠিব। ৰাতিপুৱা সোনকালতে উঠিব। সোনকালতে উঠোঁতে আপোনালোকে সেইদিনাখন তিল তেল যেতিয়া নাপায়, আপোনালোকে পানীখিনি যোনখিনি আপোনালোকে গা ধুৱে, তাত আপোনালোকে তিল মিহলি কৰি ৰাতিপুৱা গা ধুব। ইয়াৰ মহত্ব অত্যাধিক বেছি, কিয়নো পাপ নষ্ট হয় বুলি কয়। সেইদিনাখন যদি নৰক চতুৰ্দশীৰ দিনাখন সেইদিনাখন তেল তথা তিলেৰে যদি গা ধোৱা হয়, আমাৰ পাপবিলাক নষ্ট হয়। আপোনালোকে তেলেৰে গা ধুব। লগতে গা ধোৱাৰ পিছত আপোনালোকে দক্ষিণফালে মূৰ কৰি যম দেৱতাক নমস্কাৰ কৰিব, প্ৰাৰ্থনা কৰিব। যদি কিবা আপোনাৰ জানি বা নজনাত যদি ভুল হৈছিল, তেওঁ যদি আপোনালোকক ক্ষমা কৰে। সেনেকুৱা আপোনালোকে গা পা ধুলে, তাৰপিছত আপোনালোকে চাফ চিকুণতা অৱলম্বন কৰিলে, তাৰপিছত আপুনি ব্ৰতো কৰিব পাৰে, নিৰাহাৰে থাকিব পাৰে। আপোনালোকে মাছ মাংস দিনটো সেইদিনাখন নাখাবই, বা কিছুমানৰ স্বাস্থ্য যদি বেয়া থাকে আপোনালোকে ব্ৰত নকৰি আপোনালোকে নিৰামিষ ভাত খাব পাৰে। সেইখিনি কৰিলে তাৰপিছত কি কৰিব, দিনটো আপোনালোকে নিৰাহাৰে থাকিল বা ব্ৰত কৰিলে বা ব্ৰত নকৰাকৈ আপোনালোকে যদি থাকিলে, তাৰপিছত সন্ধিয়া হ'ব। এই সন্ধিয়া আপোনালোকে কি কৰিব লাগিব, কাৰণ নৰক চতুৰ্দশী বা ভূত চতুৰ্দশী ইয়াত ৰাতিৰ পূজা পাতৰ মহত্ব অত্যাধিক। সেইকাৰণে আপোনালোকে চাওক ভালকৈ কি কৰিব লাগিব। ৰাতি কি কৰিব, আপোনালোকে সেইদিনাখন 14 গছ চাকি জ্বলাব। যোনদিনাখন নৰক চতুৰ্দশী পৰিছে সেইদিনাখন আপোনালোকে 14 গছ চাকি জ্বলাব। এই 14 গছ চাকিৰ ভিতৰত কিন্তু এগছ আপোনালোকৰ কি চাকি হ'ব, আপোনাৰ আটাৰ চাকি বনাব লাগিব। কেনেকৈ বনাব লাগে সবিশেষ ক'ম মই। আপোনালোকে কিন্তু 14 গছ চাকি জ্বলাব লাগিব। কিন্তু সেই 14 গছ চাকিৰে আপোনালোকে প্ৰথম চাকি গছ সন্ধিয়া পৰত আপোনালোকে আটা ল'ব। আটাত অকণ পানী মিহলাই কৰি আপোনালোকে চাকিৰ আকাৰ দিব। তাক আটাটোত আপোনালোকে পূৰা পানী দিলেতো সি যাব, গুলি খাই যাব। আপোনালোকে অলপ পানী দিব, অলপ মুঠি কৰিব। মুঠি কৰি পেলাই আপোনালোকে চাকিৰ আকৃতি দি তাত আপোনালোকৰ সৰিয়হ তেল দি শলিতা দি আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰৰ অকণ বাহিৰত দক্ষিণফালে মূৰ কৰি পেলাই, চাকি গছ যদি মুখটো দক্ষিণফালে থাকে, আপোনালোকে চাকি গছ জ্বলাব। প্ৰথম চাকি সেই গছ। তাৰপিছত যি 13 গছ চাকি থাকিব, আপোনালোকে সেই 13 গছ চাকি প্ৰথমতে এগছ আহি পেলাই আপোনালোকৰ য'ত পূজা পাঠ কৰে তাত জ্বলালে। তাৰপিছত আপোনালোকে সেইদিনাখন মহত্ব আছে কি, আপোনালোকৰ য'ত আপোনালোকৰ ষ্ট'ৰ ৰুম, য'ত আপোনালোকে বস্তুবিলাক আবদ্ধ কৰি ৰাখে, সেই তাত এগছ জ্বলালে। আৰু সেইদিনাখন আপোনালোকৰ কি হয়, লেট্ৰিন বাথৰুম, সেইটো কিন্তু আপোনালোকে আচৰিত মানিব, কিয়নো আপোনালোকে নৰক তথা যম চতুৰ্দশীত আপোনালোকে কিন্তু লেট্ৰিন বাথৰুমত চাকি জ্বলাব লাগিব। কাৰণ যমৰ কি কৈছে জ্যোতিষ শাস্ত্ৰত,
জমৰ ক'ত প্ৰধানতা বেছি, য'ত আপোনালোকৰ ষ্ট'ৰ হয়, য'ত আপোনালোকৰ নলা নৰ্দমা আছে, য'ত আপোনালোকৰ লেট্ৰিন বাথৰুম আছে, সেই তেনেকুৱা জেগাত চাকি জ্বলোৱাৰ মহত্ব সেইদিনাখন কিন্তু অত্যাধিক আছে। সেইকাৰণে আপোনালোকে কি কৰিব, এগছ ৰাস্তাত জ্বলালে, তাৰপিছত আপোনালোকে ভগৱানৰ স্থানৰ ওচৰত জ্বলালে, তাৰপিছত আপোনালোকে কি কৰিলে লেট্ৰিন বাথৰুমৰ ওচৰত জ্বলালে, যোনবিলাক আপোনালোকৰ নলা নৰ্দমা আছে সেইদিনাখন দিনটো আপোনালোকে চাফা কৰি ৰাখিব। ঘৰখনটো চাফা কৰিবই, য'ত য'ত আপোনালোকৰ লেট্ৰিন বাথৰুম আছে, য'ত য'ত আপোনালোকৰ নলা আছে, সকলোবিলাক আপোনালোকে চাফা কৰি ৰাখিব সেইদিনাখন। নলা নৰ্দমা আছে চাকি জ্বলালে, আপোনালোকৰ তাৰপিছত কি কৰিব, য'ত আপোনালোকৰ ষ্ট'ৰ আছে তাত চাকি জ্বলাব। আৰু তাৰপিছত আপোনালোকে কি কৰিব, যে ঘৰখনৰ য'ত য'ত অন্ধকাৰ পৰিমাণটো আপোনালোকৰ বেছি হয় সকলোতে চাকিটো জ্বলাই দিব। তাৰপিছত আপোনালোকে এইখিনি চাকি জ্বলোৱাৰ পিছতে মানে 13 গছ আপোনালোকে য'ত ত'ত চাকি জ্বলাই ঘৰখনত সমাপ্তি কৰিব। ইয়াৰে 2 গছ কি কৰিব, কেনেকৈ জ্বলাব লাগে মই ক'ম, কিন্তু তাৰ আগতে আপোনালোকক কৈ থওঁ, ঘৰৰ পৰা বাহিৰত আপোনালোকে যদি ঘৰৰ ওচৰতে যদি আপোনালোকৰ কোনোবা মন্দিৰ আছে, সন্ধিয়া ঘৰত চাকি জ্বলোৱাৰ পিছত সেই মন্দিৰত গৈ চাকি জ্বলাব পাৰে। সেইদিনাখন মানে আপোনালোকে 4জোপা গছত চাকি জ্বলোৱাৰ মহত্ব আছে সন্ধিয়া। যেনেকৈ প্ৰথম কৈছে আমলখি গছত আপোনালোকে চাকি জ্বলাব, দ্বিতীয়টো কৈছে বৰগছত চাকি জ্বলাব, তৃতীয়টো কৈছে আখত গছ যদি আছে তাত জ্বলাব, আৰু চতুৰ্থ কৈছে আপোনালোকে বেলগছতো চাকি জ্বলাব পাৰে। এই 4জোপা গছত চাকি জ্বলাব আহিলে পাপ খণ্ডিত হয়, দুখ দুৰ্ভাগ্য বিনাশ হয় আৰু ধন সম্পত্তি বৃদ্ধি হয় বুলি কৈছে। সেইখিনি আপোনালোকে কৰিব। তাৰপিছত কি কৰিব, ঘৰৰ যে 13 গছ 14 গছ চাকিৰ ভিতৰত কৈছোঁ, তাৰে 2 গছ আপোনালোকে কি কৰিব, আপোনালোকৰ কি বেমাৰ আজাৰ নষ্টৰ ক্ষেত্ৰত, ঘৰখনত যদি তন্ত্ৰ মন্ত্ৰ প্ৰয়োগ যদি বেছিকৈ হৈ আছে আপোনালোকৰ ঘৰখনত, এই সকলোবোৰ নষ্টৰ ক্ষেত্ৰত আপোনালোকে এইটো উপায় কিন্তু কৰিব। ভালকৈ চাওক কি কৰিব, আপোনালোকে যেতিয়া ঘৰৰ পৰা বাহিৰলৈ যায়, সেই ঘৰৰ পৰা বাহিৰলৈ যাওঁতে আপোনাৰ বাহঁতৰ ঘৰৰ পৰা যেতিয়া আপোনালোকে বাহিৰলৈ ওলাই যায়, ভিতৰৰ পৰা বাহিৰলৈ যেতিয়া ওলাই যায়, তেতিয়া আপোনাৰ বাহঁতে কি কৰিব, ঘেঁহু 200 গ্ৰাম, ঘেঁহু প্ৰথমতে আপোনালোকে 200 গ্ৰাম লৈ ল'ব, কিনি আনিব বজাৰৰ পৰা। ঘেঁহু 200 গ্ৰাম কিনি আনিব, আৰু আপোনালোকে 200 গ্ৰাম আপোনালোকে চাউল কিনি আনিব। এই 200 গ্ৰাম কিনি আনি কি কৰিব, আপোনালোকে যেতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়, বাওঁহাতে আপোনালোকে ঘেঁহু কিবা এখন প্লেটতে বা পকাতে, যদি আপোনালোকৰ যদি ষ্টেপ আছে বা ঘৰৰ যোনখন আপোনালোকে অহা যোৱা কৰে মুখ্য দুৱাৰৰ ওচৰতে কথা কৈছোঁ মই, আপোনালোকে যেতিয়া ওলাই যায় বাওঁহাতে আপোনালোকে প্লেটত বা এনেও ঘেঁহু আপোনালোকে 200 গ্ৰাম ৰাখি দিব এইটো ফালে, আৰু যেতিয়া আপোনাৰ ওলাই যাওঁতে সোঁহাতে আপোনালোকে চাউল 200 গ্ৰাম ৰাখি দিব। এই চাউলৰ ওপৰতে আপোনালোকে এগছ চাকি জ্বলাই দিব, আৰু চাকি গছৰ মুখটো যাতে আপোনালোকৰ দক্ষিণ ফালে থাকে। এইটো কাম কৰিব। এই কাম কৰিলে আপোনালোকক মই নিশ্চয় গেৰাণ্টি দিম, আপোনালোকৰ ধন টকা বৃদ্ধিৰ লগতে সুস্বাস্থ্য হ'ব। প্ৰথম কথা, যদি বিষ বেমাৰ আছে আপোনালোকে নিশ্চয় সুফল লাভ কৰিব। লগতে আপোনালোকৰ ঘৰখনত যদি তন্ত্ৰ মন্ত্ৰ ক্ৰিয়া অত্যাধিক হয়, তাৰ পৰা আপোনালোকে নিজে তথা আৰাম পাব। এইখিনি কৰিব। যেতিয়া চাকিটো আপোনালোকৰ জ্বলি শেষ গ'ল, তাৰ পিছদিনাখন সেই ঘেঁহুখিনি, সেই চাউলখিনি লৈ পেলাই আপোনালোকে যদি কোনোবা গৰু ঘৰত আছে তাত খুৱাই দিব, যদি ঘৰত নাই বেলেগৰ গৰুকো আপোনালোকে খুৱাই দিব এইখিনি বস্তু। সেইখিনি কাম কৰক নৰক চতুৰ্দশী তথা ভূত চতুৰ্দশীত। তাৰপিছত আপোনালোকৰ যদি ঋণৰ পৰিমাণ অত্যাধিক হৈ গৈছে, ঘৰখনত ধাৰ যদি বেছি হৈ গৈছে, সেই ধাৰৰ পৰা আৰাম পাবলৈ আপোনালোকে কি কৰিব, তাৰ পৰা আৰাম পাবলৈ আপোনালোকে কৰিব লাগিব এটাই কথা, যে আপোনালোকে সন্ধিয়া চাকি তাকি চব জ্বলোৱাৰ পিছতে হনুমানজীক আৰাধনা কৰিব লাগিব। কাৰণ এই নৰক তথা ভূত চতুৰ্দশীটো আপোনাৰ ভগৱান হনুমানজীকো পূজা কৰা মহত্ব বেছি, যাৰ অত্যাধিক ধাৰৰ পৰিমাণ বোজা বাঢ়ি গৈছে। কেনেকৈ পূজা কৰিব, প্ৰথমতে আপোনালোকে কি কৰিব, হনুমানজী ফটো ল'ব, তাৰ সন্মুখত আপুনি বহিব। তাৰপিছত হনুমানজীক কি কৰিব, 9মুখী চাকি ল'ব। 9মুখী চাকিত আপোনালোকক কিন্তু ঘিউ চাকি হ'ব লাগিব। 9মুখী চাকি হ'ল, তাত আপোনালোকে ঘিউ দিলে, জ্বলালে। তাৰপিছত হনুমানজী অত্যাধিক প্ৰিয় লাডু হয়, লাডু অৰ্পণ কৰিব। লগতে লাডু অৰ্পণ কৰাৰ লগতে ভগৱান হনুমানজীত তুলসী পাত মানে অত্যন্ত প্ৰিয় হয়, সেইকাৰণে লাডুৰ লগতে তুলসী পাতো দিব। লাডু আপোনালোকে বিজুৰীয়াকৈ দিব, যেনেকৈ 1টা দিব পাৰে, 3টা দিব পাৰে, 5টা দিব পাৰে। এইখিনি তেওঁক অৰ্পণ কৰিব। এইখিনি অৰ্পণ কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ ৰঙা আসনত বহি, ধুতি যেতিয়া আছে ধুতি পিন্ধিব, আপোনালোকে পোন মাৰিব, গামোচা ল'ব। যদি মহিলাসকলে এইটো কৰিব বিচাৰে তেনেহ'লে তেওঁলোকে থিয় হৈ পঢ়িলেও হৈ যায়, মূৰত এখন ওৰণি লৈ পেলাই। সেইখিনি কৰিব। তাৰপিছত কি হ'ব, হনুমানজীক আৰাধনা কৰাৰ লগে লগে হনুমান চালিচাখন কিন্তু পাঠদান কৰিব। সুন্দৰকাণ্ডো পাঠ কৰিব পাৰে, হনুমান চালিচা, হনুমান মন্ত্ৰ যদি মন্ত্ৰ কৰে 108 বাৰ জপ কৰিব লাগিব। এইখিনি কৰক, আপোনালোকে নিশ্চয় ভাল ফলাফল পাব, কোনো কথাই নাহে, ধাৰৰ পৰা মুক্তি পাব। এইটো ধাৰৰ ক্ষেত্ৰত। এইখিনি আপোনালোকে সকলো কাম নৰক তথা ভূত চতুৰ্দশীত আপোনালোকে সকলোখিনি পালন কৰিব। এইখিনিতে এটা কৈ থওঁ, যাৰ আপোনাৰ বিবাহ হোৱাৰ ক্ষেত্ৰত বিলম্ব হৈ আছে, যাৰ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটিছে, যাৰ অত্যাধিক সুন্দৰ হ'বলৈ মন যায়, এই দিনটোত কিন্তু আপোনালোকৰ কাৰণে এটা মহান দিন। কি কৰিব, এইদিনাখন ভগৱানক শ্ৰীকৃষ্ণক আৰাধনা কৰা দিনো হয়। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণক আপুনি আৰাধনা কৰিব পাৰে। কিয়নো এইটো দিনতে ভগৱান শ্ৰীকৃষ্ণই কি কৰিছিল, আপোনাৰ 16,100 গোপীক নৰকাসুৰক বধ কৰি তেওঁলোকক মুক্তি দিছিল। গতিকে আপোনালোকে ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰিব পাৰে। তেনেকৈ
ভগৱান শ্ৰীকৃষ্ণৰ মন্ত্ৰটো হৈছে সেইদিনাখন আপোনালোকে স্মৰণ কৰিব পাৰে ওম ক্লীম কৃষ্ণায় নমঃ। আকৌ শুনক ওম ক্লীম কৃষ্ণায় নমঃ। সেইটো মন্ত্ৰ আপোনালোকে 108 বাৰ জপ কৰিব। কি মালাত কৰিব? তুলসী মালাত কৰিব পাৰে, নহ'লে স্ফটিকৰ মালাটো কৰিব পাৰে। ছেম তেনেকুৱাই কৰিব। আৰু সেইদিনাখন আপোনালোকক কৈ থওঁ ভূত চতুৰ্দশী তথা নৰক চতুৰ্দশীত সকলো ব্যক্তিয়ে হালধীয়া পোচাক পৰিধান কৰাটো অত্যন্ত ভাল। যমৰ হালধীয়া অত্যন্ত প্ৰিয় হয়, সেইকাৰণে আপোনালোকে সেইদিনাখন দিনটোত অকল হালধীয়া পিন্ধি থাকিব পাৰিলে ভাল হয়। এইখিনিকে আপোনালোকে সম্পূৰ্ণ কৰিলে এইখিনি কাম। লগতে যিহেতু এইখিনিতে কথা কৈ দিওঁ, আপোনালোকে যিহেতু আপোনালোকৰ নৰক তথা ভূত চতুৰ্দশী 3 তাৰিখৰ পৰা আৰম্ভ হৈ 4 তাৰিখে আপোনাৰ দিনৰ 6:05 খতম হৈছে ৰাতিপুৱা। তাৰ পিছতে আপোনাৰ কি কৈছে অমাৱস্যা লাগি গৈছে, অৰ্থাৎ মানে আপোনাৰ 4 তাৰিখে ৰাতি আমাৰ কি হ'ব কালী পূজা হ'ব। কালী পূজা দীপান্বিতা সেইদিনাখনেই হ'ব। সেইদিনাখনে আপোনাৰ দুইটা মিলিছে, আপোনাৰ কালী পূজাও কৰিব পাৰে, সেইদিনাখন আপোনালোকে দীপান্বিতা পৰিছে। মানে 4 তাৰিখে ৰাতি অৰ্থাৎ 4 তাৰিখে আপোনাৰ 6:06 পৰা আমাৰ আৰম্ভ হৈ গৈছে অমাৱস্যা। এই কালী পূজাৰ দিনাখনো আপোনালোকে 2-3টা কথা মনত ৰাখিব। ছেম সেইদিনাখনো আপোনালোকে কালী পূজাৰ দিনাখনো 4 তাৰিখেও কথা কৈছোঁ মই, অৰ্থাৎ সোনকালতে উঠিব, তেনেকুৱা তিলেৰে আপোনালোকে গা ধুব। 3 তাৰিখেও ধুব, 4 তাৰিখেও ধুব। আৰু 4 তাৰিখেও আপোনালোকে দক্ষিণ ফালৰ মূৰ কৰি যম দেৱতাকো পূজা তথা নমস্কাৰ কৰি গা চা ধুব, আৰু কিবা ভুল হৈছে যদি ক্ষমা বিচাৰিব। এইখিনি কৰিলে আৰু কালী পূজাৰ দিনাখন যদি ঘোৰ অন্ধকাৰ হয়, আপোনালোকে সকলোৱে জানে সেইদিনাখন লক্ষী অলক্ষী 2টা পূজা হয়। সেইকাৰণে আপোনালোকে কি কৰিব, সেইদিনাখনো যাতে ঘৰখন আপোনালোকে পোহৰ কৰি ৰাখে, অন্ধকাৰ কৰি নাৰাখিব। য'ত ত'ত যেনেকৈ চাকি সেইদিনাখন 13-14 গছ বুলি কোনো কথা নাই, আপোনালোকে সকলোতে চাকি তাকি দিব। আৰু আপোনালোকে সেইদিনাখনো এগছ চাকি যাতে যম দেৱতাৰ নামত যদি আপোনালোকৰ মুখ্য দুৱাৰ বাহিৰত অৰ্পণ কৰে, সেইটো মনত ৰাখিব। আৰু কালী পূজাৰ দিনাখন 2-3টা কথা আছে আপোনালোকে মনত ৰাখিব। সেইদিনাখন আপোনালোকে কালী পূজাৰ দিনাখনৰ কথা কৈছোঁ ৰাতি মই, সেইদিনাখন ঘৰৰ মানুহবিলাক আপোনালোকে আগফালে থাকি পিছফালে দুৱাৰ খুলি নথ'ব। কিন্তু মানুহখিনি সকলোখিনি আগফালে থাকি পিছফালে আপোনালোকে দুৱাৰ খুলি নথ'ব, কিয়নো অলক্ষী সদায় পিছফালৰ পৰা আহে আৰু লক্ষীয়ে সদায় মুখ্য ফালৰ পৰা প্ৰৱেশ ঘটে। সেইকাৰণে পিছফালৰ দুৱাৰবিলাকত আপোনালোকে ক্ল'জ কৰি বাঢ়নি এডাল আপোনালোকে থ'ব পাৰে সেইখিনিতে। তেনেকুৱা কথাবিলাক মনত ৰাখিব। এইখিনি কথা আপোনালোকে পালন কৰিব কালী পূজাৰ দিনাখনেই। আৰু লগতে যদি আপোনালোকৰ কিছুমানে কালী পূজা কৰে সেইদিনাখন কৰিব পাৰে, সেইদিনাখন দৈৱ শক্তিও আহে, তথা আপোনালোকে সেইদিনাখন মন্ত্ৰ চন্ত্ৰ কিছুমান যদি সিদ্ধি কৰিব বিচাৰে কোনোবাই, আপোনালোকে সিদ্ধি অত্যাধিক সোনকালতে হয়। সেই কালী পূজাৰ যোনদিনাখন যোনে মন্ত্ৰ সিদ্ধি কৰিব বিচাৰে অত্যাধিক সোনকালতে সিদ্ধি হোৱা যোগ হয়। সেইকাৰণে আপোনালোকে কিছুমান মন্ত্ৰ যদি সিদ্ধি কৰিব বিচাৰে সেইদিনাখন সিদ্ধি কৰিব পাৰে। সেই আপোনালোকৰ যিকোনো ধৰণৰ মন্ত্ৰ হ'ব পাৰে, চাবৰ মন্ত্ৰও হ'ব পাৰে, আপোনালোকে স্মৰণ কৰিব পাৰে। এইখিনি কথা আপোনালোকে পালন কৰিব। আৰু ইয়াতে ক'বলগীয়া তেনেকুৱা একো নাই, এইখিনি পালন কৰিব, খালি অন্ধকাৰ কৰি নাৰাখিব। আপোনালোকে 3 তাৰিখে হওক লাগিলে 4 তাৰিখে হ'ল, এইখিনি পালন কৰিব। যম ৰজাই যদি আপোনালোকক দীৰ্ঘ আয়ুস দিয়ে তাৰে মোৰ কামনা। আৰু লগতে যদি মই কিবা ভুল হৈছে ক্ষমা কৰিব। আৰু যদি কিবা আপোনালোকৰ যদি ডাউট থাকে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমে তলত আপোনালোকে মোক কমেণ্ট কৰিব। ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকৰ ৰিপ্লাইবিলাক সকলোৱে দিম। আৰু যদি কিবা ভুল হৈছে বছ ক্ষমা কৰিব। আজিলৈ নমস্কাৰ। আৰু যদি মোৰ ভিডিঅ'টোৱে আপোনালোকে ভাল পালে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু লগতে লাইকো কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ নমস্কাৰ।